নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি মোগলৰ সাম্ৰাজ্যৰ কথা আলোচনা কৰিলো। আমি মোগলৰ এজন সম্ৰাট ঔৰংজেবৰ বিষয়ে যেতিয়া পঢ়িছিলো, সেই সময়তে আমি পাইছিলো যে দক্ষিণ ভাৰতৰ শিৱাজীৰ লগত তেওঁৰ মুখামুখি হৈছিল আৰু সেই শিৱাজীয়ে ঔৰংজেবৰ সময়তে দক্ষিণ ভাৰতত এখন সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে, যিখনক আমি মাৰাঠা সাম্ৰাজ্য বুলি ক'ব পাৰো। আজি আমি সেই মাৰাঠা সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। মাৰাঠা সাম্ৰাজ্যৰ শাসকসকলে 1674 চনৰ পৰা 1818 চনলৈকে শাসন কৰিছিলে, অৰ্থাৎ 17 শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকে শাসন কৰিছিলে। তেওঁলোকে ভাৰতৰ বহুত অংশ দখল কৰি নিজৰ অধীনলৈ আনিছিলে। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে শিৱাজী। তেওঁলোকৰ চৰকাৰী ভাষা আছিলে মাৰাঠী। এতিয়া আমি তেওঁলোকৰ ৰজাসকলৰ বিষয়ে চাওঁ। শিৱাজী বা ছত্ৰপতি শিৱাজী মহাৰাজ, অৰ্থাৎ মানে আমি যেনেকৈ আহোমসকলক কওঁ স্বৰ্গদেউ, সেই তেনেকৈ তেওঁলোকৰ ছত্ৰপতি বুলি কোৱা হয়। শিৱাজীৰ জন্ম হৈছিলে 1630 চনৰ 19 ফেব্ৰুৱাৰীত পুনে জিলাৰ জোনাৰৰ ওচৰৰ শিৱনেৰী দুৰ্গত, আৰু তেওঁৰ মাকৰ নাম আছিলে জিজাবাই। তেওঁৰ দেউতাকৰ নাম আছিলে শাহজী ভোঁসলে, আৰু এই শাহজী ভোঁসলে আহমদনগৰ, আমি যেতিয়া দিল্লী চুলতানৰ কথা পঢ়িছিলোঁ, সেই দিল্লী চুলতান পঢ়োঁতে আমি বিজয়নগৰ আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ কথা পঢ়িছিলোঁ। দিল্লী চুলতানৰ পৰা পৃথক হৈ বিজয়নগৰ আৰু ব্ৰাহ্মণী সাম্ৰাজ্য নামেৰে দুখন গঠন হৈছিলে। তাৰে ব্ৰাহ্মণী সাম্ৰাজ্য 5টা ভাগত ভাগ হৈছিলে। তাৰে এখন হৈছে আহমদনগৰ। সেই আহমদনগৰৰ ৰজাৰ তলত এজন জমিনদাৰ হিচাপে কাম কৰিছিলে। যেতিয়া মোগলসকল আহিলে, সেই মোগলসকলে ব্ৰাহ্মণী সাম্ৰাজ্য তেওঁলোকৰ অধীনলৈ আনিলে। অধীনলৈ অনাৰ কাৰণে তেওঁৰ দেউতাক শাহজী ভোঁসলে বিজয়নগৰৰ শাসকসকলৰ ওচৰলৈ গুচি যায় আৰু তাত তেওঁ কাম কৰিবলৈ লৈছিলে। যেতিয়া শিৱাজী আছিলে, তেতিয়া আহমদনগৰৰ ৰজা আছিলে মালিক আহমদ, আৰু সেই মালিক আহমদৰ পৰা শিৱাজীয়ে গেৰিলা যুদ্ধ আৰু অৰ্থনীতিৰ শিক্ষা লৈছিলে। মানে কেনেধৰণে গেৰিলা যুদ্ধ কৰিব পাৰি সেই বিষয়ে তেওঁ ৰজাৰ পৰা শিক্ষা লৈছিলে। আৰু যেতিয়া তেওঁ সেইবিলাক শিকি সম্পূৰ্ণ হোৱাৰ পাছতে তেওঁৰ দেউতাকে য'ত কাম কৰি আছিলে বিজাপুৰ, সেই বিজাপুৰ আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি তেওঁ নিজৰ অধীনলৈ আনিছিলে। আমি পাই আহিছোঁ ন, ঔৰংজেবে ৰাজ্য বিস্তাৰৰ কাৰণে সকলোফালে আক্ৰমণ কৰিছিলে। তেনেদৰে দক্ষিণ ভাৰতলৈ তেওঁ সেনাপতি পঠিয়াইছিলে দক্ষিণ ভাৰত জয় কৰিবৰ কাৰণে। আৰু অৱশ্যে প্ৰথম অৱস্থাত ঔৰংগাবাদ, অৰ্থাৎ দক্ষিণ ভাৰতৰ যিখন ঔৰংগাবাদ জেগা আছে, তাতেই ঔৰংজেব এজন সুবেদাৰ হিচাপে আছিলে। কিন্তু পাছত যেতিয়া তেওঁ ৰজা হৈছিলে, ৰজা হোৱাৰ পাছত দক্ষিণ ভাৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে, আৰু তাতেই 1657 চনত প্ৰথম ঔৰংজেবে শিৱাজীক লগ পাইছিলে আৰু তেওঁ সন্ধিৰ প্ৰস্তাৱো আগবঢ়াইছিলে। কিন্তু শিৱাজীয়ে সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে, আৰু সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ কাৰণে তেওঁৰ এজন সেনাপতি আফজল খানক পঠিয়াই দিছিলে শিৱাজীৰ ওচৰলৈ। মানে তেওঁ গৈছিলে, আফজল খানে মানে বুদ্ধি সন্ধি কৰি পেলাই শিৱাজীক মাৰিব, শিৱাজীক লগ কৰি। কিন্তু শিৱাজীৰ হাতত মানে এখন বাঘ নামৰ এটা অস্ত্ৰ থাকে, যিটো দেখিবলৈ মানে ওপৰৰ পৰা দেখিবলৈ আঙুঠি নিচিনা লাগে, কিন্তু তলৰ ফালে খুকুৰি টাইপৰ থাকে। যেতিয়া আফজল খানে তেওঁক হত্যা কৰিব খুজিছিলে, তেতিয়া শিৱাজীয়ে সেইখন মানে তেওঁৰ পিঠিত বহুৱাই পেলাই তেওঁক হত্যা কৰিলে। তেনেকৈ আফজল খানে তেওঁক মাৰিব নোৱাৰিলে, শিৱাজী জয় হ'ল। ইয়াত সফল নোহোৱা দেখি তেওঁৰ অন্য এজন সেনাপতি চাইজাদ খানকো শিৱাজীক হৰুৱাবলৈ পঠিয়াইছিলে। কিন্তু শিৱাজীৰ লগত তেওঁ যুদ্ধ হৈ শিৱাজী জিকে, আৰু শিৱাজীয়ে মোগলৰ 35টা কিলা জিকি লয়। মানে 35টা ৰাজভৱন বা কিল্লা তেওঁৰ নিজৰ অধীনলৈ আহে। ইয়াৰ পাছত 1664 চনত শিৱাজীয়ে চুৰত লুটপাট কৰে, যিটো মোগলসকলৰ মানে বিজনেছৰ মূল জেগা আছিলে। তাৰ পৰাই তেওঁলোকে ইণ্টাৰনেশ্যনেল বিজনেছবিলাক কৰে। সেই জেগাটো লুটপাট কৰে, আৰু তাৰ ফলত ঔৰংজেবৰ বহুত লছ হৈছিলে। তেওঁ বহুত বেছি খং উঠিছিলে। সেইকাৰণে তেওঁৰ এজন সেনাপতি জয় সিং, যিজন ৰাজস্থানৰ প্ৰথম ৰজা আছিলে, তেওঁ জয় সিঙৰ লগত বহুত ভাল আছিলে ঔৰংজেবৰ। সেই জয় সিঙক দক্ষিণ ভাৰত জয় কৰিবলৈ পঠিয়াই। জয় সিঙো বহুত শক্তিশালী হোৱাৰ লগতে বুদ্ধিমানো আছিলে। তেওঁ কি কৰিলে, য'ত শিৱাজী আছিলে সেই কিলাটোৰ নাম হৈছে পুৰন্দৰ কিলা। সেই পুৰন্দৰ কিলাটো ঘেৰাও কৰিলে। আগৰ দিনত কি আছিলে, এই ৰজাজনে এটা কিলাত বা ৰাজমহলত তেওঁ বহুত সৈন্যবাহিনী লৈ তাতে সোমাই থাকে মানে, আৰু সেইবোৰ তেওঁলোকে ধৰক এটা ঘৰৰ ভিতৰত সোমাই থাকে। তেনেকৈ সেই কিলাটো বহুত দূৰৰ পৰা যেতিয়া ভেটি ধৰিলে বা আগৰি ধৰিলে, মানে তেওঁলোকে ৰেচন পাতি আনিব নোৱাৰা হৈ গৈছিলে ন। সেইকাৰণে কি হ'ল, পাছত তেওঁলোকৰ মাজত বুজাবুজি হ'ল বা এখন সন্ধি হ'ল, যিখনক পুৰন্দৰ সন্ধি বুলি কয়। আৰু তেওঁলোকৰ সেই পৰিস্থিতিৰ মানে যিটো ঘেৰা কৰিছিলে, সেইখনক পুৰন্দৰ যুদ্ধ বুলি কোৱা হয়। আৰু পুৰন্দৰ সন্ধি হ'ল। পুৰন্দৰ সন্ধি অনুসৰি তাত শিৱাজীৰ ফালে এটাও নাছিলে, চব মোগলৰ ফালে আছিলে। আগৰ যিজন সেনাপতি চাইজাদ খানক হৰুৱাই তেওঁ 35টা কিলা যে জিকিছিলে, তাৰে 23টা কিলা মোগলক ঘূৰাই দিবলগীয়া হৈছিলে। আৰু ইয়াৰ উপৰিও তেওঁ এটা চৰ্ত ৰাখিছিলে যে তেওঁ শিৱাজীয়ে গৈ ঔৰংজেবক লগ কৰিব লাগিব। মানে এনেকুৱা ধৰণৰ আছিলে, ঔৰংজেবৰ ৰাজসভালৈ গ'লে ঔৰংজেব সিংহাসনৰ ওপৰত বহি থাকিব, তেওঁ তলত থাকিব, মানে তেনেকুৱা অপমান কৰিব বুলি ভাবি মানে তেওঁলোকক মাতিছিলে।
আৰু ইয়াৰ উপৰিও শিৱাজীৰ এজন পুতেক সম্ভাজীক লৈ গৈছিলে আৰু কৈছিলে যে শিৱাজী গ'লেহে তেওঁক এৰি দিব যেতিয়া শিৱাজী ইয়াৰ এবছৰৰ পাছত গ'ল সন্ধি হৈছিলে 1665 চনত আৰু ইয়াৰ এবছৰৰ পাছত শিৱাজী ঔৰংজেবৰ ৰাজসভালৈ গৈছিলে কিন্তু তেওঁ তাত ভাল ব্যৱহাৰ কৰা নাছিলে ভাল ব্যৱহাৰ কৰাটো বাদেই তেওঁক বন্দী কৰি ৰাখি দিছিলে কিন্তু কি হ'ল শিৱাজী বহুত বুদ্ধিমান আছিলে তেওঁ সেই সময়ত যেতিয়া কাৰাগাৰত আছিলে তেওঁ দাড়ি চুলিবোৰ সব দীঘল কৰি ফলমূলৰ টুকুৰি আনা মানুহৰ লগত পলাই গুচি আহিলে আৰু আহি পেলাই তেওঁ পুনৰ 1670 চনত চুৰত লুটপাট কৰিছিলে যিটো কাৰণে মানে ঔৰংজেবে বেছি বেয়া পাইছিলে সেই কামটোকে তেওঁ কৰিছিলে যে চুৰত তেওঁলোকৰ মূল বাণিজ্যৰ কেন্দ্ৰ আছিলে ন সেই কাৰণে আকৌ পুনৰ চুৰত লুটপাট কৰে আৰু হেতু খঙতে ঔৰংজেবে কি কৰিছিলে যেটো জজিয়া কৰ মুছলমান ধৰ্মৰ বাদে অন্য ধৰ্মৰ ওপৰত যেটো কৰ লগাইছিলে সেই কৰটো পুনৰ লগাই দিছিলে যেতিয়ালৈকে মানে 1670 চনত এবিলাক হৈ গ'ল যে পুৰন্দৰ কিলাত আছিলে তেতিয়ালৈকে শিৱাজী এজন ৰজা হিচাপে কৰা নাছিলে সেই কামবিলাক তেওঁ ৰাজঅভিষেক কৰা নাছিলে সেয়ে তেওঁ 1674 চনত শিৱাজীৰ নিজৰ ৰাজঅভিষেক পাতে এটো সুধিব পাৰে দে ইম্পৰ্টেন্ট কেতিয়া শিৱাজীৰ ৰাজঅভিষেক হৈছিলে 1674 চনত আমি এতিয়া পাইছিলো ন মাৰাঠা সাম্ৰাজ্যখন 1674 চনৰ পৰা 1818 চনলৈকে সেই মানে যেতিয়া শিৱাজীয়ে ৰাজঅভিষেক কৰিছিলে তাৰ পাছৰ পৰাহে হেখন সাম্ৰাজ্য হিচাপে ধৰা হৈছিলে তেতিয়াৰ পৰা চক্ৰৱৰ্তী শিৱাজী হয় আৰু তেওঁক ৰাজঅভিষেক কৰিছিলে গংগা ভট্ট নামৰ এজনে শিৱাজীৰ শেষৰ যুদ্ধখন হৈছিলে 1679 চনত আৰু সেইখন যুদ্ধ হৈছিলে কৰ্ণাটকৰ ৰজাৰ লগত আৰু ইয়াৰ পাছতেই 1680 চনত শিৱাজীৰ মৃত্যু হয় তেওঁ ৰাজসভাত অষ্টপ্ৰধান বুলি এটা মন্ত্ৰী পৰিষদ আছিলে ধৰক যেনেকে নৱৰত্ন তেনেধৰণে তেওঁৰ তাত অষ্টপ্ৰধান আছিলে যিটো হৈছে আঠজন মন্ত্ৰীৰ এটা সমষ্টি আৰু তেওঁৰ পাছত তেওঁৰ উত্তৰাধিকাৰীসকল সিংহাসনত আহিছিলে আমি এতিয়া পাইছিলো ন সম্ভাজীক ঔৰংজেবে লৈ গৈছিলে সেই সম্ভাজীও তাৰ পৰা পলাই আহিছিলে ঔৰংজেবৰ তাৰ পৰা মানে সম্ভাজীও পলাই আহিছিলে যেতিয়া শিৱাজী পলাই আহিছিলে সেই সম্ভাজীও পলাই আহিছিলে আৰু সম্ভাজী আহি দেউতাকৰ মৃত্যুৰ পাছত সিংহাসনত উঠে সম্ভাজী শাসন কৰিছিলে 1681 ৰ পৰা 1698 চনলৈকে শিৱাজীৰ মৃত্যুৰ পাছত এওঁ সিংহাসনত উঠিছিলে বা এওঁ ৰজা হৈছিলে তো এওঁ ৰাজসভাত ঔৰংজেবৰ এজন পুত্ৰ আকবৰ দ্বিতীয়ই শৰণ লৈছিলে যিজনে ঔৰংজেবৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে মানে সিংহাসন লাগে বুলি বিদ্ৰোহ কৰিছিলে আমি পাইছিলো ন গুৰু তেগ বাহাদুৰৰ ৰাজসভাত আশ্ৰয় লৈছিলে আকবৰ দ্বিতীয়ই সেই আকবৰ দ্বিতীয়ই আহি দক্ষিণ ভাৰতৰ সম্ভাজীৰ তাতো শৰণ লৈছিলে সেই কথাটো গম পাই ঔৰংজেবে সম্ভাজীক আক্ৰমণ কৰি আকবৰ দ্বিতীয়ক তাৰ পৰা ধৰি লৈ যায় আৰু ধৰি লৈ গৈ আকবৰ দ্বিতীয়ৰ চকুত লোহাৰ গৰম কৰি চকুত লগাই দিছিলে আৰু সম্ভাজীক গাৰ চামৰা অতৰাই পেলাই তেওঁক মানে মৃত্যুদণ্ড দিছিলে তাত তেওঁৰ মৃত্যু হৈ গৈছিলে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক সিংহাসনত উঠা নাছিলে তেওঁৰ ভায়েক এজন সিংহাসনত উঠিছিলে শিৱাজীয়ে দুগৰাকী বিয়া কৰাইছিলে চাইবাই আৰু চৈৰাবাই চাইবাইৰ পুত্ৰ হৈছে সম্ভাজী আৰু চৈৰাবাইৰ পুত্ৰ হৈছে ৰাজাৰাম সম্ভাজীৰটো তেনেকৈ মৃত্যু হ'ল ঔৰংজেবে তেওঁক হত্যা কৰি তেওঁৰ পুতেক সাহুজিক লগত লৈ গ'ল প্ৰথমতে যেনেকৈ শিৱাজীক আক্ৰমণ কৰি সম্ভাজীক লৈ গৈছিলে তেনেকৈ সম্ভাজীৰ পিতেক সাহুজিক লগত লৈ গুচি গ'ল তেতিয়াতো তেওঁৰ পাছত সাহুজিহে সিংহাসনত উঠিলেহেঁতেন কিন্তু কি হ'ল সেই তেওঁক লৈ গ'ল যে তেওঁ এতিয়া সিংহাসনতো উঠিবলৈ কোনো নাইকিয়া হ'ল তেতিয়া যিগৰাকী দ্বিতীয় পত্নী আছিলে শিৱাজীৰ চাইৰাবাইৰ পুতেক ৰাজাৰাম সিংহাসনত উঠিলে 1698 চনৰ পৰা 1700 চনলৈকে তেওঁ শাসন কৰিছিলে যোগ্য আছিলে যদিও তেওঁ সোনকালে মৃত্যু হ'ল সেইকাৰণে বিশেষ তেওঁ কাম কৰিবলৈ নাপালে তাৰ পাছত তেতিয়া তেওঁৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেওঁৰ পুতেক বহুত সৰু আছিলে তেওঁৰ পুতেক হৈছে শিৱাজী দ্বিতীয় সেই শিৱাজী দ্বিতীয় তেতিয়া বহুত সৰু আছিলে কাৰণে তেওঁৰ মাক তাৰাবায়ে সিংহাসনৰ মানে কামবিলাক কৰিছিলে যিবিলাক কাম কৰিব লাগে সেই কামবিলাক কৰিছিলে আৰু ৰজা হৈছিলে শিৱাজী দ্বিতীয় এই যে আমি আগত পাই আহিছো সাহুজি সম্ভাজীৰ পুতেক সাহুজিক যে মোগলে লৈ গৈছিলে সেই মোগলৰ ৰাজসভাতে তেতিয়ালৈকে তেওঁ বন্দী হৈ আছিলে তেতিয়ালৈকে ঔৰংজেব সিংহাসনত নাছিলে আৰু তাৰ পাছত ঔৰংজেবৰ পুতেক বাহাদুৰ শাহ সিংহাসনত আহিলে যাক আমি চাহে বেখবৰ বুলি মানে যাৰ ৰাজ্যৰ কোনো ধৰণৰ জ্ঞান নাছিলে সেই বাহাদুৰ শাহ সিংহাসনলৈ আহিলে আৰু বাহাদুৰ শাহে ভাবিলে যে দক্ষিণ ভাৰত আক্ৰমণ কৰিবলৈ আমাৰ যোৱা কোনো দৰকাৰ নাই এই সাহুজিক এৰি দিওঁ আমি শিৱাজী দ্বিতীয়ৰ লগত যুদ্ধ হৈ থাকিব আৰু আমি নিজে গৈ তাত কোনো যুদ্ধ কৰাৰ কাৰণে কাৰণ দুগৰাকী মাকৰ পিতেকে এফালে ৰজা হৈছে আৰু সেইকাৰণে ভাবিছে যে তেওঁলোকৰ মাজত কাজিয়া হ'লে আৰু তাতে তেওঁলোক মানে লাগি থাকিব আৰু বেলেগে আক্ৰমণ কৰিবলৈ দৰকাৰ নাই কিন্তু সাহুজিক যেতিয়া এৰি দিলে তেতিয়া তেওঁ যেতিয়া নিজৰ ৰাজ্যলৈ গ'ল তেওঁক বহুত ভালকৈ স্বাগতম কৰিলে তেওঁতো বহুত যোগ্য আছিলে ন বহুত ভালকৈ স্বাগতম কৰিলে শিৱাজী দ্বিতীয়ই বিদ্ৰোহ কৰিছিলে যদিও তেওঁতো সৰু সেই সময়ত বহুত বা সিংহাসন এৰি নিদিয়াৰ কথা আছিলে যদিও সম্ভাজীয়ে তেওঁক হৰুৱাই পেলাই নিজে সিংহাসনত বহে এনেকুৱা ধৰণৰ হৈছে প্ৰথম শিৱাজী আহিলে তেওঁৰ দুগৰাকী পত্নী চাইবাই আৰু চাইৰাবাই পুত্ৰ হৈছে সম্ভাজী আৰু চাইৰাবাই পুত্ৰ হৈছে ৰাজাৰাম
যেতিয়া সম্ভাজীয়ে শাসন কৰি আছিলে তেতিয়া আকবৰ দ্বিতীয়ক শৰণ দিয়াৰ কাৰণে ঔৰংজেবে হত্যা কৰে আৰু চাইৰাবাই পুত্ৰ ৰাজাৰাম সিংহাসনত উঠে ৰাজাৰামৰ মৃত্যু হ'ল সম্ভাজীটো এফালে মৃত্যু হ'ল আৰু ৰাজাৰামৰো আকস্মিক মৃত্যু হৈ গ'ল তেতিয়া ৰাজাৰামৰ যেতিয়া মৃত্যু হ'ল তেওঁ পুতেক মানে সৰু আছিলে তেওঁৰ নাম আছিলে শিৱাজী দ্বিতীয় সেইকাৰণে শিৱাজী দ্বিতীয় নিজৰ শাসনখিনি নিজে কৰিব পৰা নাছিলে তেওঁ মাকে সহায় কৰিছিলে যেতিয়া শিৱাজী দ্বিতীয় শাসন কৰি আছিলে সেই সময়তে ঔৰংজেবৰ পুতেক বাহাদুৰ শাহে চাহুজী অৰ্থাৎ সম্ভাজীৰ যিজন পুতেক আছিলে সেই পুতেকক এৰি দিয়ে চাহুজী আহি তেতিয়া ৰজা হৈছিলে এতিয়া হওঁ চাহুজীয়ে 1707 চনৰ পৰা 1749 চনলৈকে শাসন কৰিছিলে মাৰাঠা ৰাজ্যক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে আৰু তেওঁ শাসনলৈ আহি এটা কাম কৰিছিলে যিটো হৈছে পেশৱা নিযুক্তি পেশৱা মানে সেনাপতি বা মন্ত্ৰী যিজনে গোটেই মাৰাঠা সাম্ৰাজ্যখনৰ দায়িত্ব ল'ব কেনেকৈ ক'ত যুদ্ধ কৰিব লাগিব ক'ত কি কৰিব লাগিব ৰজাই মানে সেই টেনশ্যনটো নলয় সেই পেশৱাসকলে সেই টেনশ্যনটো ল'ব বা তেওঁৰ হৈ কাম কৰিব তেনেকুৱা এজন পেশৱাক নিযুক্তি দিছিলে আৰু সুধিব পাৰে দেই কাৰ সময়ত প্ৰথম পেশৱা নিযুক্তি হৈছিলে প্ৰথমজন পেশৱা আছিলে বালাজী বিশ্বনাথ ইম্পৰ্টেণ্ট দেই সুধিব কোন আছিলে তেওঁ নিযুক্তি দিয়া পেশৱাজন বালাজী বিশ্বনাথ আৰু সেই বালাজী বিশ্বনাথে মাৰাঠা ৰাজ্যখন শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা লৈছিলে সেয়েহে তেওঁ মাৰাঠা ৰাজ্যৰ দ্বিতীয় প্ৰতিষ্ঠাপক বুলি কোৱা হয় মানে তেওঁ যিখিনি কাম কৰিছিলে তেতিয়াৰ পৰাহে মাৰাঠা সাম্ৰাজ্যখন পুনৰ এটা নতুন মূৰ লৈছিলে ধৰক কেনেকুৱা হ'ল শিৱাজীৰ মৃত্যুৰ পাছততো গোটেইখিনি ইজন হৈছে সিজন হৈছে বা ষ্টেবল হোৱা নাই যেতিয়া চাহুজী আহিলে চাহুজীৰ পেশৱা নিযুক্তি কৰিলে সেই পেশৱা হৈছে বালাজী বিশ্বনাথ তেওঁৰ সময়ত সেই মাৰাঠা সাম্ৰাজ্যখন অলপ ষ্টেবল হৈছিলে সেয়েহে তেওঁক দ্বিতীয় প্ৰতিষ্ঠাপক বুলি কোৱা হয় প্ৰথমতে বিত্ত ব্যৱস্থাটো ঠিক কৰিছিলে আৰু আমি পাইছিলোঁ ন যেতিয়া মোগলৰ কথা পঢ়িছিলোঁ তেতিয়া ফাৰুক চিয়াৰ নামৰ এজন শাসকৰ কথা পাইছিলোঁ যিয়ে ব্ৰিটিছসকলক ভাৰতত ব্যৱসায় কৰিব পাৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিলে আৰু সেইজনেই মানে মাৰাঠাসকলকো স্বতন্ত্ৰভাৱে শাসন কৰিব পাৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিলে সেই ফাৰুক চিয়াৰৰ ওচৰলৈকে বালাজী বিশ্বনাথ গৈছিলে বিশ্বনাথ গৈ যে কৈছিলে তোমালোকে আমাৰ ইয়াত ইমান দিগদাৰ কৰি নাথাকিবা আমাক নিজস্বভাৱে শাসন কৰিবলৈ দিয়া তেনেকৈ ক'লত ফাৰুক চিয়াৰে তেওঁক এখন মানে লিখিত অনুমতি দিছিলে আৰু তেতিয়াৰ পৰা তেওঁলোকে তাত ভালকৈ শাসন কৰিব পাৰিছিলে দিছিলে 1717 চনত আৰু সেইটো কৰাৰ পাছতে 1720 চনত বিশ্বনাথ বালাজীৰ মৃত্যু হয় তেওঁৰ মৃত্যু হোৱাৰ পাছত তেওঁ পুতেক প্ৰথম বাজিৰাওক পেশৱা হিচাপে নিযুক্তি দিয়া হয় তেতিয়া ৰজা একেজনেই আছে চাহুজীয়ে হৈ আছে আৰু চাহুজীয়ে যেতিয়া বালাজী বিশ্বনাথৰ মৃত্যু হ'ল এতিয়াতো তেনেকুৱা একে যোগ্য মানুহ লাগিব ন সেই তেওঁৰ পিতেক যোগ্য আছিলে প্ৰথম বালাজী সেই বালাজীক পেশৱা হিচাপে নিযুক্তি দিয়ে বালাজীয়ে পেশৱা হিচাপে নিযুক্তি পাই প্ৰথম দাঁতিকাষৰীয়া অঞ্চলসমূহত জয় কৰাৰ মন মেলিছিলে মানে সকলোবিলাক নিজৰ অধীনলৈ আনিছিলে আৰু তেওঁ প্ৰথম আক্ৰমণ কৰিছিলে হায়দৰাবাদত আৰু হায়দৰাবাদৰ আক্ৰমণ কৰি তেওঁ হায়দৰাবাদ জয়ো কৰিছিলে তাত এখন সন্ধি কৰিছিলে যিখনক মুনলি গাঁৱৰ সন্ধি বুলি কোৱা হয় সেইখন হায়দৰাবাদৰ নিজামৰ লগত হৈছিলে যেতিয়া হায়দৰাবাদ জয় কৰিলে তেতিয়া ৰজাই ক'লে যে বাকীখিনিও তুমি তেনেকৈ জয় কৰি পেলোৱা তেতিয়া ভাল হ'ব কিন্তু তেতিয়া বাজিৰাৱে ক'লে যে আমি এইবিলাক কৰি থকাতকৈ সকলোতো মোগলৰ অধীনতে আছিলে ন আমি এইবিলাক কৰি পেলোৱাতকৈ মানে মেইন ডালটো কাটি পেলাব লাগে অৰ্থাৎ মোগলক আমি ধ্বংস কৰি দিব লাগে তেতিয়া গছৰ ডাল পাতবোৰ নিজে নিজে মৰি যাব সেইবুলি তেওঁ মোগল সাম্ৰাজ্য আক্ৰমণ কৰাৰ কথা ক'লে তেতিয়াই চাহুজীয়ে কৈছিলে যে তুমি মানে এজন যোগ্য দেউতাকৰ যোগ্য পুত্ৰ হয় সেইকাৰণে তোমাৰ পৰা মই এইটো আশা কৰোঁ যে আমাৰ ৰাজ্য অতকৰ পৰা অতকলৈকে হ'ব অতক হৈছে তেতিয়া ভাৰতৰ সীমা তাৰ সিফালে মানে আদম শ্বাহ হাজবানীয়ে শাসন কৰি আছিলে কিন্তু বাজিৰাৱে অতকলৈকে জয় কৰিব পৰা নাছিলে তেওঁ প্ৰথম 1736 চনত মোগল সাম্ৰাজ্য আক্ৰমণ কৰিছিলে সেই সময়ত মোগলৰ ৰজা আছিলে মহম্মদ শ্বাহৰ ৰাজ্য আক্ৰমণ কৰি বালাজীয়ে বহুত লুটপাট কৰে বহুত পৰিমাণৰ ধন লুটপাট কৰিব পাৰিলে লুটপাট কৰাৰ পাছত তেওঁ ৰজাক ক'লে যে তোমালোকে যদি আৰু অলপ পইচা পাতি দিয়া ন তেতিয়া মই তোমালোকক বিদেশী আক্ৰমণ বা যদি বাহিৰা শত্ৰুৱে আক্ৰমণ কৰে ৰক্ষা কৰিম সেইটো তেওঁলোকৰ এটা পলিচি আছিলে দেই তাৰ পাছতে 1739 চনত নাদিৰ শ্বাহে আক্ৰমণ কৰিছিল মহম্মদ শ্বাহে চাহুজীলৈ মানে চিঠি লিখিছিলে যে আমাক এতিয়া ৰক্ষা কৰা কিন্তু তেওঁলোক তালে নগ'লে সেইটো মানে মিছা প্ৰতিশ্ৰুতি দিছিলে আৰু তেওঁলোককতো বহুত অত্যাচাৰ কৰি আছিলে ন সেইটো মিছা প্ৰতিশ্ৰুতি দিছিলে পাছত নাদিৰ শ্বাহেও মহম্মদ শ্বাহক বহুত লুটপাট কৰিছিলে তেতিয়াৰ পৰা মানে মোগল সাম্ৰাজ্যখন পুৰা পতনৰ ফালে গুচি গৈছিলে কিন্তু সেই যুদ্ধৰ পাছতে বাজিৰাওৰ মৃত্যু হৈছিলে তেওঁৰ দেউতাক বালাজী বিশ্বনাথ আৰু বাজিৰাওৰ একেজন ৰজাৰ সময়তে মৃত্যু হৈছিলে আৰু একেজন ৰজাৰ সময়তে তেওঁলোকো পেশৱা হৈছিলে তেওঁলোকক চাহুজীয়েই নিয়োগ কৰিছিলে আৰু চাহুজীৰ সময়তে আৰু এজন পেশৱাৰ নিযুক্তি হ'ব এওঁৰ মৃত্যু হ'ল এওঁৰ মৃত্যু হোৱাৰ পাছত চাহুজীয়ে অন্য এজন পেশৱা নিযুক্তি দিলে যিজনৰ নাম আছিলে বালাজী বাজিৰাও আৰু এওঁ বহুত যোগ্য শাসক আছিলে যে চাহুজীয়ে কৈছিলে কটকৰ পৰা অতকলৈ শাসন কৰিব লাগিব এই অতকলৈকে
যুদ্ধ কৰিছিলেগে কিন্তু এওঁ যোগ্য আছিলে যদিও কি হ'ল তেওঁ ৰজাৰ লগতে সন্ধি কৰিলে ৰজা ক'লে যে তোমালোকৰতো একো কামেই নাই আমাৰ পেছোৱাসকলেই কাম কৰি থাকিব লাগে সেয়ে তুমি যেতিয়ালৈকে শাসন কৰি আছা শাসন কৰি থাকা কিন্তু তোমাৰ পাছত আৰু কোনো ধৰণৰ ছত্ৰপতি আহিব নোৱাৰে মানে কোনো ধৰণৰ ৰজাৰ নাহে আমি পেছোৱাসকলে শাসন কৰিম আৰু তেতিয়াৰ পৰা মাৰাঠা সাম্ৰাজ্যত পেছোৱাসকলে বা যিসকল মন্ত্ৰী সেইসকলে শাসন কৰিছিলে ছত্ৰপতি নাছিল আৰু যেতিয়া তেওঁলোক অটক পাইছিলেগে তেতিয়া আহমদ শ্বাহ আদানীয়ে মানে তেওঁলোকতকৈ আগে ভাগে পানীপথত আক্ৰমণ কৰিছিলে যিখন যুদ্ধ হৈছিলে 1771 চনত ইম্পৰ্টেণ্ট হয় দেই পানীপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিলে 1761 চনত ইয়াত আহমদ শ্বাহ আদৱানী জিকিছিলে বালাজীয়ে হাৰিছিলে আৰু মাৰাঠাসকল হাৰাৰো বহুত কাৰণ আছিলে মাৰাঠাসকলে সেই যুদ্ধ কৰিবলৈ যাওঁতে লগত ফেমিলিবিলাক লৈ গৈছিলে আৰু যুদ্ধৰ ক্ষেত্ৰত অলপ আঁতৰতে আছিলে তো টেনশ্যন হ'বই দিয়ক যুদ্ধত তেওঁলোকে কি খাইছে কি কৰিছে ফেমিলিৰ লগত থাকিলেতো নোৱাৰে ন তেওঁলোকৰ ফেমিলি সেইটো কাৰণে তেওঁলোক হাৰিছিলে আৰু তেওঁলোকৰ কোনো যুদ্ধ প্লেন নাছিলে মানে তেনেকুৱা ধৰক আহি আক্ৰমণ কৰি দিব ওচৰে পাজৰে ৰাজ্য আছিলে ৰজা আছিলে সেইবিলাকতো তেওঁলোকে আক্ৰমণ কৰি বা জিকিহে গৈছিলে তেওঁলোকৰ লগত কোনো ধৰণৰ ভাল সম্পৰ্ক নাছিলে সেইসকলে আহমদ শ্বাহ আদৱানীক সহায় কৰিবলৈ লাগিলে তেনেকে মাৰাঠাসকল বহুত বেয়াকৈ হাৰিছিলে তেওঁৰ পাছত কেইবাজনো পেছোৱাই তাত শাসন কৰিছিলে তাত আৰু ৰজা নাই তেওঁলোকৰ পেছোৱাসকলে শাসন কৰিছে ইয়াৰ সকলোখিনি ইমান পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয় আমি যিকেইজন অলপ ইম্পৰ্টেণ্ট সেইকেইজন চাই লওঁ প্ৰথম মাধৱৰাও তেওঁ এজন পেছোৱা আছিলে এজন 9 নম্বৰ পেছোৱা হিচাপে তাত শাসন কৰিছিলে তেওঁ ভাগি ছিগি যোৱা সেই মাৰাঠা সাম্ৰাজ্যখন পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিলে অন্য এজন হ'ল নাৰায়ণ ৰাও এওঁক ৰঘুনাথ ৰাও নামৰ এজনে হত্যা কৰিব খুজিছিলে মানে নাৰায়ণ ৰাও পেছোৱা হলত তেওঁ ভাল পোৱা নাছিলে আৰু ৰঘুনাথ ৰাওৱে মানে নিজকে পেছোৱা হিচাপে বিচাৰিছিলে আৰু সেইকাৰণে নাৰায়ণ ৰাওক হত্যা কৰিছিলে ৰঘুনাথ ৰাওক পেছোৱা নাপাতি মাধৱৰাও দ্বিতীয়ক পেছোৱা পতা হ'ল আৰু সেই সময়ত মাধৱৰাও দ্বিতীয় বহুত মানে কম বয়সৰ আছিলে সেইকাৰণে তেওঁক চোৱাচিতা কৰিবলৈ 12জন মন্ত্ৰীসভাৰ এটা মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিলে কিন্তু এই ৰঘুনাথ ৰাওতো মনে মনে নাথাকে ন তেওঁ কি কৰিলে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যোগাযোগ কৰিলে আৰু যোগাযোগ কৰি ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী ক'লে যে মাধৱৰাওক মানে পেছোৱা পদৰ পৰা আঁতৰাব লাগে আৰু মোক পেছোৱা পাতিব লাগে তাৰ কাৰণে মই তোমালোকক মানে মুম্বাইৰ ওচৰৰ চালচেট আৰু বচিন দিম তেনেকে সেইখিনি দি দিছিলে আৰু সেইখনৰ কাৰণে এখন সন্ধি হৈছিলে যিখন চুৰাটৰ সন্ধি বুলি কোৱা হয় সকলে মাধৱৰাও দ্বিতীয়ৰ ওপৰত আক্ৰমণ কৰি মাধৱৰাও দ্বিতীয়ক হৰুৱালে কিন্তু হৰুৱাই কি হ'ল সেইখনক মানে যিখন যুদ্ধ হৈছিলে সেইখনত এংলো মাৰাঠা ৱাৰ বুলি কয় সেইখন প্ৰথমে এংলো মাৰাঠা ৱাৰ আমি সেইখন পাম বাৰু তিনিখন এংলো মাৰাঠা ৱাৰ হৈছিলে সেই তিনিখনেই ইম্পৰ্টেণ্ট সেইখন চাব লাগিব মাধৱৰাও আৰু ব্ৰিটিছৰ মাজত প্ৰথম এংলো মাৰাঠা ৱাৰ হ'ল সেই ৱাৰত মাধৱৰাও দ্বিতীয় হাৰিলে কিন্তু হৰাৰ পাছত ব্ৰিটিছসকলে ক'লে যে আমাক যদি অলপ পইচা পাতি দিয়া ন তুমি আকৌ পেছোৱা হৈ থাকিব পাৰিবা তেনেকৈ ক'লে আৰু কৈ পেলাই মাধৱৰাওকে পুনৰ পেছোৱা হিচাপে নিযুক্তি দিলে এই ৰঘুনাথ ৰাওক মানে পেছোৱা হিচাপে নিযুক্তি নিদিলে আৰু ৰঘুনাথ ৰাওৱে একো কৰিবও নোৱাৰে ন ব্ৰিটিছৰ বিৰুদ্ধে ইমান শক্তিশালী আছিলে তেওঁলোক সেই সময়ত মাৰাঠা সাম্ৰাজ্যৰ শেষৰজন পেছোৱা হৈছে বাজিৰাও দ্বিতীয় মানে দ্বিতীয় আৰু তৃতীয় এংলো মাৰাঠা ৱাৰ হৈছিলে আৰু সম্পূৰ্ণৰূপে মাৰাঠা সাম্ৰাজ্যখন ইংৰাজৰ লগত মিলি যায় এতিয়া সেই এংলো মাৰাঠান ৱাৰ কেইখন চাই লওঁ তিনিখন এংলো মাৰাঠান ৱাৰ হৈছিলে ফাৰ্ষ্ট এংলো মাৰাঠান ৱাৰ হৈছিলে 1775 পৰা 1782 চনৰ মাজত ইয়াৰ কাৰণে মাতি আনিছিলে ৰঘুনাথ ৰাও নামৰ এজনে যিজনক পেছোৱা বনাব লাগে আৰু সেই যুদ্ধ হৈছিলে মাধৱৰাও দ্বিতীয় আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু ইয়াৰ মূল কাৰণ আছিল সেই জেগাখিনি ৰামৰাওক লাগে কিন্তু ৰামৰাওক নেদিলে তেওঁলোকৰ মাজত এখন সন্ধি হ'ল যিখনক চালাবাইৰ সন্ধি বুলি কোৱা হয় তৃতীয় চালাবাই ইম্পৰ্টেণ্ট হয় তৃতীয় চালাবাই কাৰ মাজত হৈছিলে পেছোৱা মাধৱৰাও দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু পুনৰ মাধৱৰাওকে সিংহাসনত বহুৱালে তাৰপিছত ছেকেণ্ডখন এংলো মাৰাঠান ৱাৰ হৈছিলে 1803 পৰা 1805 চনৰ ভিতৰত সেই সময়ত মাৰাঠাৰ শেষৰ পেছোৱা আছিলে বাজিৰাও দ্বিতীয় আৰু বাজিৰাও দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ছেকেণ্ড এংলো মাৰাঠান ৱাৰ হৈছিলে আৰু সেইখনতো বাজিৰাও দ্বিতীয় হাৰিছিলে তৃতীয় বাচিন অৰ্থাৎ বচিনৰ সন্ধি হৈছিলে আৰু সেই সন্ধি অনুসৰি মাৰাঠা সাম্ৰাজ্যৰ যিটো সাৰ্বভৌমত্ব আছিলে বা তেওঁলোকে নিজৰ স্বতন্ত্ৰভাৱে শাসন কৰাৰ যিটো অধিকাৰ আছিলে সেই অধিকাৰটো নাইকিয়া হৈ গৈছিলে আৰু সেইটো ব্ৰিটিছৰ হাতলৈ গৈছিলে আৰু শেষৰখন এংলো মাৰাঠান ৱাৰ হৈছিলে 1817 চনৰ পৰা 1818 চনলৈকে আৰু সেই সময়তে সম্পূৰ্ণৰূপে মাৰাঠা সাম্ৰাজ্য ব্ৰিটিছৰ লগত মিলি যায় আৰু যেতিয়া তেওঁলোকৰ সাৰ্বভৌমত্ব নাইকিয়া হ'ল তেওঁলোকৰ এখন স্বতন্ত্ৰ ৰাজ্য নাইকিয়া হ'ল তেতিয়া বাজিৰাও দ্বিতীয় আৰু অন্য মাৰাঠা ৰজাসকলে ব্ৰিটিছৰ ওপৰত আক্ৰমণ কৰিছিলে কিন্তু ব্ৰিটিছৰ লগত তেওঁলোক জিকিব নোৱাৰিলে আৰু জিকিব নোৱাৰাৰ পাছত তেওঁলোকৰ মাজত এখন সন্ধি হৈছিলে যিখনক তৃতীয় পুনে বুলি কোৱা হয় আৰু সেই সন্ধি অনুসৰি দক্ষিণ ভাৰতৰ বা মাৰাঠা সাম্ৰাজ্যৰ যিখিনি আছিলে সেই সকলোখিনি ব্ৰিটিছৰ অধীনলৈ যায় ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ সাম্ৰাজ্যৰ শাসনকাল আছিলে 1674 পৰা 1818 চনলৈকে তেওঁলোকৰ চৰকাৰী ভাষা আছিলে মাৰাঠী
শিৱাজীক মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। আহমদনগৰৰ ৰজা মালিক আহমদৰ পৰা গেৰিলা যুদ্ধ আৰু অৰ্থনীতিৰ শিক্ষা লৈছিলে আৰু তাৰ পাছতে তেওঁ প্ৰথম বিজাপুৰ আক্ৰমণ কৰিছিল আৰু বিজাপুৰ আক্ৰমণ কৰি তেওঁ নিজৰ অধীনলৈ আনিছিলে। 1657 চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ঔৰংজেবৰ লগ পাইছিলে আৰু তেওঁলোকৰ মাজত কেইবাবাৰো যুদ্ধ হৈছিলে। সেইবিলাকৰ ভিতৰত 1665 চনত জয়সিঙৰ লগত যিখন পুৰন্দৰ যুদ্ধ হৈছিলে সেইখন অন্যতম আৰু তাৰ পাছতে পুৰন্দৰ সন্ধি হৈছিলে। পুৰন্দৰ সন্ধি অনুসৰি শিৱাজী ঔৰংজেবৰ ৰাজসভালৈ যাবলগীয়া হৈছিলে আৰু তেওঁৰ এজন পুত্ৰক সম্ভাজীক মোগলে লৈ গৈছিলে। 1664 চনত শিৱাজীয়ে প্ৰথম চুৰত লুটপাট কৰিছিলে। পুৰন্দৰ সন্ধি অনুসৰি যেতিয়া তেওঁ ঔৰংজেবৰ ৰাজসভালৈ গৈছিলে তেতিয়া তেওঁক বন্দী কৰি ৰখা হৈছিল আৰু তেওঁ তাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিলে। পলাই আহি পুনৰ 1670 চনত পুনৰ চুৰত লুটপাট কৰে। শিৱাজীয়ে 1674 চনত ৰাজঅভিষেক কৰিছিলে। তাৰ আগলৈকে তেওঁ ৰাজঅভিষেক কৰা নাছিলে, কিন্তু ইম্পৰ্টেণ্ট হয়। তেতিয়াৰ পৰা মাৰাঠা সাম্ৰাজ্যৰ ষ্টাৰ্ট হৈছিলে। 1680 চনত শিৱাজীৰ মৃত্যু হয়। তাৰ পাছত তেওঁৰ পুতেক সম্ভাজী ৰজা হৈছিলে। তেওঁ ঔৰংজেবৰ পুত্ৰ আকবৰ দ্বিতীয়ক শৰণ দিয়াৰ কাৰণে ঔৰংজেবে তেওঁক হত্যা কৰিছিলে। তেওঁৰ পুত্ৰ শাহুজীক মোগলৰ ৰাজসভাত বন্দী কৰি ৰাখিছিলেগে। সম্ভাজীৰ মৃত্যুৰ পাছত তেওঁৰ এজন ভায়েক ৰামৰাজ সিংহাসনত উঠিছিলে, কিন্তু ৰামৰাজৰ আকস্মিক বিয়োগ হোৱাৰ কাৰণে ৰামৰাজৰ পুতেক শিৱাজী দ্বিতীয় সিংহাসনত উঠে। তেওঁ সিংহাসন আৰোহণ কৰিলে যদিও সেই সময়ত তেওঁ বহুত সৰু আছিলে, সেইকাৰণে তেওঁৰ মাক তাৰাবায়ে তেওঁক ৰাজ্য চলোৱাত বিশেষভাৱে সহায় কৰিছিলে। তাৰ পাছত সিংহাসনত উঠিছিলে শাহুজী আৰু শাহুজীয়ে 1707 পৰা 1749 চনলৈকে শাসন কৰিছিলে। প্ৰথম মাৰাঠা সাম্ৰাজ্যত পেছোৱা নিযুক্তি কৰিছিলে। প্ৰথমজন পেছোৱা আছিলে বালাজী বিশ্বনাথ। বালাজী বিশ্বনাথৰ মৃত্যুৰ পাছত পুত্ৰ প্ৰথম বাজিৰাও পেছোৱা হিচাপে নিযুক্তি পাইছিলে। বাজিৰাৱে 1663 চনত মোগল সাম্ৰাজ্য আক্ৰমণ কৰি মোগল সাম্ৰাজ্য লুটপাট কৰিছিলে। বাজিৰাৱে তেওঁৰ জীৱনকালত যিমানখিনি যুদ্ধ কৰিছিলে তেওঁ এখনতো হৰা নাছিলে। শাহুজী শাসনত থাকোঁতেই বালাজীৰো মৃত্যু হৈছিলে, সেয়েহে তেওঁ 3 নম্বৰজন পেছোৱা নিযুক্তি দিছিলে, যিজনৰ নাম আছিলে বালাজী বাজিৰাও আৰু তেওঁ বহুত যোগ্য শাসক আছিলে। তেওঁৰ সময়ত 1661 চনত আহমদ শ্বাহ আদৱালী আৰু তেওঁৰ মাজত পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত মাৰাঠাসকল বেয়াকৈ হাৰিছিলে। ৰজাৰ লগত সন্ধি কৰিছিলে যে তেওঁৰ পাছত আৰু ৰজা বা ছত্ৰপতি নাথাকে, তেওঁলোকে পেছোৱাসকলে শাসন কৰিব। ইয়াৰ পাছতেই মাৰাঠা সাম্ৰাজ্যত পেছোৱাৰ শাসন আৰম্ভ হৈছিলে। শেষৰজন পেছোৱা হৈছে বাজিৰাও তৃতীয়। তেওঁৰ পাছতেই মাৰাঠা সাম্ৰাজ্য সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ যায়। ব্ৰিটিছৰ লগত 3বাৰ যুদ্ধ হৈছিলে, সেইকেইখনক এংলো মাৰাঠান ৱাৰ বুলি কোৱা হয়। ফাৰ্ষ্ট ৱাৰখন হৈছিলে 1775 পৰা 1882 চনৰ মাজৰ সময়খিনিত। হৈছিলে পেছোৱা মাধৱৰাও দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। তাত মাধৱৰাও হাৰিছিলে। তেওঁলোকৰ মাজত চিটি অফ চালাবাই হৈছিলে আৰু সেই অনুসৰি মাধৱৰাওক পুনৰ পেছোৱা হিচাপে নিযুক্তি দিছিলে। তাৰপিছত ছেকেণ্ড এংলো মাৰাঠান ৱাৰখন হৈছিলে 1803 চনৰ পৰা 1805 চনৰ মাজৰ সময়খিনিত। সেই সময়ত পেছোৱা আছিলে বাজিৰাও দ্বিতীয় আৰু তাতো বাজিৰাও হাৰিছিলে আৰু তেওঁলোকৰ মাজত তৃতীয় চিন হৈছিলে আৰু সেই অনুসৰি মাৰাঠা সাম্ৰাজ্যই নিজৰ সাৰ্বভৌমত্ব হেৰুৱাইছিলে। থাৰ্ড এংলো মাৰাঠা ৱাৰ এখনো বাজিৰাও দ্বিতীয় আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজতে হৈছিলে। বাজিৰাও দ্বিতীয়ই তেওঁলোকৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত যুদ্ধ কৰিছিলে, কিন্তু তেওঁলোকে তাত জয়ী নহ'লে আৰু সেই যুদ্ধৰ পাছতেই তৃতীয় পুনে হয় আৰু সেই সন্ধিখনৰ পাছতেই সম্পূৰ্ণৰূপে মাৰাঠা সাম্ৰাজ্য বা দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ ইংৰাজৰ অধীনলৈ যায়। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।